এজনী ছোৱালীৰ গাত কি কি লক্ষণ বা চিহ্ন থাকিলে তেওঁ নিজেই সুখী হ'ব, তেওঁৰ স্বামী কেনে হ'ব, তেওঁৰ পৰিয়াল কেনে হ'ব ইত্যাদি কথাবোৰ বিভিন্ন শাস্ত্ৰত উল্লেখ আছে। হিন্দু ধৰ্মত নাৰীক ঘৰৰ লক্ষী বুলি কোৱা হয়। আনকি ছোৱালী সন্তানক দেৱী জ্ঞান কৰি কুমাৰী পূজাও কৰা হয়। যিসকল নাৰীয়ে নিজৰ মাক দেউতাকৰ বাবে, স্বামী আৰু সন্তানৰ বাবে সৌভাগ্য আৰু সুখ সমৃদ্ধি কঢ়িয়াই আনিব পাৰে, তেওঁলোকৰ লক্ষণসমূহ হৈছে: নাম্বাৰ 1, গোলাপী আৰু উজ্জ্বল নখ। যিসকল নাৰীৰ হাতৰ নখ গোলাপী আৰু উজ্জ্বল হয়, তেনে নাৰী সৌভাগ্যশালী হয়। তেওঁলোকৰ প্ৰকৃতি আৰু আচৰণ মধুৰ হয়। তেওঁলোকৰ চৰিত্ৰ দৃঢ় আৰু নিষ্পাপ মনা হয়। তেওঁলোকে সদায় নিজৰ স্বামী আৰু পৰিয়ালৰ খুব যত্ন লয়। এনে নাৰীয়ে খুব আনন্দৰে পৰিয়ালৰ সেৱা শুশ্ৰূষা কৰিবলৈ কুণ্ঠাবোধ নকৰে। নাম্বাৰ 2, বাওঁফালৰ গালত তিল থকা। যি মহিলাৰ বাওঁফালৰ গালত তিল থাকে, তেনে মহিলাৰ খোৱা বোৱা আৰু পিন্ধনত খুব চখ থাকে। তেওঁলোকৰ ৰন্ধনৰ প্ৰণালী খুব পাকৈত হয়। তেওঁলোকে যি ৰন্ধা বঢ়া কৰে অমৃতৰ দৰে খুব সোৱাদ হৈ পৰে। এনে নাৰীয়ে পৰিয়ালৰ সকলো সদস্যৰ যত্ন লয়। এনে মহিলাই পৰিয়ালৰ সকলোৰে সুখ শান্তি লৈ আহে। নাম্বাৰ 3, দীঘলীয়া নাক। দীঘলীয়া নাক ছোৱালীৰ বাবে পৰম সৌভাগ্যশালী কথা। এনে মহিলাই হাই কাজিয়া ভাল নাপায় আৰু নিজেও নকৰে। এইসকল মহিলা প্ৰচণ্ড বুদ্ধিমানৰ অধিকাৰী হোৱাৰ বাবে যিকোনো সমস্যা চকুৰ পলকতে সমাধান কৰিব পাৰে। এই মহিলাই নতুন বস্তুৰ প্ৰতি লালচিত হয়, কিন্তু তেওঁলোকে অযথা খৰচ নকৰে। নাম্বাৰ 4, দীঘলীয়া হাতৰ আঙুলি। এনে মহিলা সদায় বুদ্ধিমত্তা সমৃদ্ধিশালী হয়। তেওঁলোক লিখা পঢ়াত পাকৈত হয়। জীৱনৰ সকলো পৰীক্ষাত তেওঁলোকে সফলতা আৰু সুনাম পায়। তেওঁলোকৰ সফলতা তেওঁলোকৰ হাতৰ মুঠিত থাকে। তেওঁলোকে খৰচ কৰিবলৈ বৰ টান পায়। তেওঁলোকৰ হাতলৈ ধন আহিলে সেই ধন ঋণ হৈ যায়। তেওঁলোক স্বামী আৰু পৰিয়ালৰ সৈতে সন্তুষ্ট থাকে আৰু সুখৰ সংসাৰ গঢ়ে। নাম্বাৰ 5, গোলপীয়া ৰঙৰ ভৰি। যিসকল নাৰীৰ ভৰি গোলপীয়া ৰঙৰ হয়, তেওঁলোকে স্বামীক খুব সুখত ৰাখিব পাৰে। এই মহিলা ৰসাল মনৰ হয়। এই মহিলাই সদায় অপ্ৰিয় কথা বৰ্জন কৰে। তেওঁলোক পৰিয়ালৰ সকলোৰে মৰমৰ হৈ পৰে। তেওঁলোকে কাৰো সৈতে হাই কাজিয়াত লিপ্ত নহয়। এনে ছোৱালী বিয়া কৰালে স্বামীৰ জীৱন ধন্য হয়। নাম্বাৰ 6, ভৰিৰ তলুৱাত ত্ৰিকোণৰ সংকেত চিহ্ন। যদিহে নাৰীৰ ভৰিত এই চিহ্ন থাকে, তেন্তে এয়া ভগৱানৰ শুভ সংকেতৰ মান্যতা দিয়া হয়। এই ছোৱালী চতুৰ আৰু বুদ্ধিমান হয়। তেওঁলোকে কোনো কাম অপৰিপাটিকৈ নকৰে। তেওঁলোকে যিকোনো কাম সুন্দৰকৈ কৰিব পাৰে। এনে ছোৱালী লাখৰ ভিতৰত এজনী পাবলৈও টান। তেওঁলোকে খুব চিন্তা ভাৱনা আৰু বিচাৰ বিবেচনা কৰি সকলো কাম কৰিবলৈ সামৰ্থ্যৱান হয়। এনে ছোৱালী বিয়া কৰালে স্বামী সৌভাগ্যশালী হয়। তেওঁলোক পত্নী হিচাপে খুব জ্ঞানী হৈ পৰে। নাম্বাৰ 7, ডাঙৰ চকুৰ ছোৱালী। যিবোৰ ছোৱালীৰ চকু ডাঙৰ, তেওঁলোকে সকলোকে আকৰ্ষিত কৰিব পাৰে। এই নাৰীৰ প্ৰেম ভালপোৱা মজবুত হৈ থাকে। এনে নাৰীয়ে পুৰুষক প্ৰেমত হাবুডাবু খুৱায়। এনে নাৰীয়ে বহু সুখী জীৱন যাপন কৰিব পাৰে। তেওঁলোক সকলো সময়তে সন্তুষ্ট হৈ থাকে। এনে নাৰীয়ে স্বামীক অত্যন্ত সুখী কৰি ৰাখিব জানে। নাম্বাৰ 8, নাকত সৰু তিল থকা। নাকত তিল থাকিলে জীৱন বহু সুখ আৰু সমৃদ্ধিৰ হয়। বহুতৰে মুখত তিল থাকে, কিন্তু নাকত থকা সৰু তিল বহুত গুৰুত্বপূৰ্ণ। এনে নাৰীয়ে সংসাৰৰ সকলো সুখ সমৃদ্ধি লাভ কৰে।
এনে নাৰীৰ জীৱনত কেতিয়াও অভাৱত নপৰে।